নমস্কাৰ। কবিতাটিৰ লিখক আৰু আবৃত্তিকাৰক হৈছে মহম্মদ ইমৰান হুছেইন চৰকাৰ। ক্লান্ত দেহ মনৰ আঁৰত উমি উমি জ্বলি থকা জুইকুৰা নুমাবলৈ ক্ষান্তি বিচাৰোঁ, হয় মই বাৰে বাৰে বিচাৰোঁ। জানো পাম সেই সময় যেতিয়া বেলিটো ডুব যাব, এন্ধাৰৰ ছাৰ জাল দিয়ে আৱৰি ধৰিব, আৰু দুই নয়নৰ আগত কলা আৰু কলা ধোঁৱাই বেৰি বেৰি ধৰিব। আহিবনে কোনো অপেশ্বৰী, উজ্জ্বল হ'বনে মোৰ হৃদয়, বলিবনে মৃদু বতাহ, আৰু পামনে তাত প্ৰেমৰ সেই সুগন্ধি বাৰ্তা, স্পৰ্শ কৰি মোক সজীৱ কৰি তুলিবনে, পুনৰ উদয় হ'বনে মোৰ বাবে এক মধুৰ জীৱন যাত্ৰা। ধন্যবাদ।